নমস্কাৰ আজিৰ ভিডিঅ'ত মই আপোনালোকৰ বাবে লৈ আহিছো এখন পানীৰ তলৰে চলা বাহনৰ লগতে কেইটামান এমেজিং গেজেট যিকেইটা আপোনাৰ দৈনন্দিন জীৱনত যথেষ্ট কামত আহিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটি বিশেষ নিবেদন, যদি আপোনালোকে চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ এনজয় কৰক। নম্বৰ 5 ভিউ ডোৰবেল। এইটো এটা এডভান্স লেভেলৰ ডোৰবেল য'ত কেমেৰা লগোৱা থাকে আৰু দেখিবৰ বাবে 5 ইঞ্চিৰ ডিসপ্লে দিয়া আছে, যাৰ সহায়ত আপুনি য'তে হ'লেও দেখিব পাৰে যে আপোনাৰ দুৱাৰ সন্মুখত কোন আছে। ইয়াক ৱাইফাই আৰু এপৰ জৰিয়তে মোবাইলৰ লগতো কানেক্ট কৰিব পৰা যায় আৰু ৰেকৰ্ডেড ভিডিঅ'ৰ স্ক্ৰীনশ্বটো ল'ব পাৰে। নম্বৰ 4 180 লাইট। এইটো এটা বৰ্তমান সময়ৰ হেডলাইট হয় যি এডভেঞ্চাৰ কৰা লোকসকলৰ বাবে বহুত কামত আহিব। এইটো আন্ধাৰত ৰক ক্লাইম্বিং, জংগলৰ মাজত কেম্পিং আদিত মানুহৰ যথেষ্ট কামত আহিব। ই ওজনত যথেষ্ট পাতল আৰু ইয়াক আপুনি এনেদৰে মাথত লগাই ল'ব লাগে। নম্বৰ 3 এনি ওৱান হেলমেট। এই ফিউচাৰিষ্টিক হেলমেটে আপোনাক বায়ুত থকা বিভিন্ন ভাইৰাছৰ পৰা ৰক্ষা কৰিব। চাইজত ডাঙৰ হোৱাৰ বাবে ইয়াক পিন্ধোতেও বহুত কমফৰ্টেবল ফিল হয়। বাহিৰৰ কথা শুনিবৰ বাবে ইয়াত আৰফোনৰো ব্যৱস্থা দিয়া আছে, লগতে ইয়াত লগোৱা এয়াৰ ফিল্টাৰে আপোনাক ফ্ৰেছ এয়াৰ লাভ কৰাটো সহায় কৰে। নম্বৰ 2 লুৱা স্মাৰ্ট পট। এইটো এটা বৰ আজব পাত্ৰ হয় যি নিজৰ অভাৱবোৰ ইমোচনেৰে প্ৰকাশ কৰে। ইয়াত 15টা ভিন ভিন ইমোচন ইনষ্টল কৰা হৈছে যে যদি ফুলজোপাত পানীৰ অভাৱ হয় তেন্তে ই পিয়াহ লগাৰ ইমোচন ডিসপ্লে কৰে, অত্যাধিক গৰম হ'লে ই কান্দি উঠা দেখুৱায় বা ঠাণ্ডা পালে ই কঁপি উঠা দেখা যায়। ৱাও, কি টেকন'লজি অ' বাপ্পা। নম্বৰ 1 স্কুবাষ্টাৰ। আচৰিত যেন লাগিলেও এইখন সঁচাকৈয়ে পানীৰ তলেৰে চলি যাব পাৰে, য'ত আপুনি বহি অক্সিজেন মাস্ক লগাই পানীৰ তলৰ দৃশ্য উপভোগ কৰিব পাৰে। ইয়াক আপুনি যিকোনো দিশতে ঘূৰাব পাৰে। যদি আপুনি এডভেঞ্চাৰ ভাল পায় তেন্তে ইয়াত উঠি এবাৰ সাগৰৰ তলি ফুৰি আহিব। বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব, কাৰণ ভিডিঅ'টো বনাওঁতে মোৰ যথেষ্ট সময় খৰচ হৈছে, কিন্তু আপোনালোকৰ লাইক কৰিবলৈ মাত্ৰ 1 ছেকেণ্ড লাগিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো বজাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।